আজি 26 জানুৱাৰীত গণৰাজ্য দিৱস দিনা আমি পতাকা উত্তোলন কৰি ভাৰতীয় জনতা পাৰ্টি বাগবৰ মণ্ডলৰ তৰফৰ পৰা সমূহ কাৰ্যকৰ্তাই আমি একত্ৰিত হৈ প্ৰায় কেইবাখনো বুথত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছোঁ। তাৰ লগে লগে আমাৰ সভানেত্ৰী আছে, আমি সকলোৱে মিলি আমাৰ যি চৰকাৰৰ আঁচনি, এই চৰকাৰী আঁচনিসমূহ ৰাইজৰ মাজত লৈ যাবৰ বাবে আমি প্ৰায় ঘৰে ঘৰে ৰাইজৰ আগত গৈছোঁ আৰু জনসম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে আমি সকলো শ্ৰেণী ৰাইজৰ মাজত আমি গৈ পেলাই আজি সাক্ষাৎ কৰোঁ। অনাগত দিনত আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে বাগবৰ সমষ্টিত, যাতে আমি বাগবৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাজ্যিক সমিতিয়ে লোৱা 100+, এই 100+ৰ ভিতৰত বাগবৰ সমষ্টিৰ ৰাইজে যাতে আমাৰ দলৰ প্ৰাৰ্থীক আমি জিকাব পাৰোঁ, তাৰ বাবে সমূহ কাৰ্যকৰ্তা হৈ আমি আজি ঘৰে ঘৰে জনসম্পৰ্ক কাৰ্যসূচী হাতত ল'ম।